Hi, good morning everyone. Welcome to my new blog. আজি সকলোৱে জানে আজি জন্মাষ্টমী সেইকাৰণে ধুনীয়াকৈ আজি সোনকালে উঠি পেলাই ধুনীয়াকৈ মুখ হাত ধুই চাহ কাপ খাই আপোনালোকৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি ভগৱান শ্ৰীকৃষ্ণ আপোনালোকৰ জীৱন সুখ সমৃদ্ধি আৰু শান্তিৰে ভৰাই তোলক তাকে প্ৰাৰ্থনা কৰিলোঁ বলক ফাইনেলি গা ধোৱা হৈ গ'ল এতিয়া ধুনীয়াকৈ স্পৰ্টিংডাল লগাইছোঁ মানে ধুতিখন এতিয়া লগোৱা নাই বৰ্তমান ধুতি ৰাতিকৈ লগাম এতিয়া বলক ওচৰত যাওঁ তাৰ লগত ধুনীয়াকৈ যাওঁ বলক লেটছ গো আৰু আপোনালোকে জানেই ভাদ মাহৰ যে কৃষ্ণ পক্ষ অষ্টমীৰ তিথিতে জন্মাষ্টমী পালন কৰা হয় আৰু সমগ্ৰ দেশতে এই দিনটো শ্ৰীকৃষ্ণৰ জন্মদিন হিচাপে বা ধুমধামে পালন কৰা হয় বলক ল'ৰাটো ঘৰ পাই গ'লহি এতিয়া বলক এইটো দেখিছেনে মেকুৰী একদম একেডোখৰ মানে প্ৰিয় মেকুৰী মানে এইটো হিচাপে কোলা দেখিবলৈ একদম আমি দুইটা নামঘৰলৈ আহি গ'লোঁ আহি আছোঁ খোজকাঢ়ি বলক নামঘৰত ধুনীয়াকৈ প্ৰসাদ চসাদ ধুনীয়াকৈ ভাত চাত খাই ধুনীয়াকৈ হৈ গ'ল ডাইৰেক্ট এটা ঘৰ পালোঁ আপোনালোকক এক কপি বা এটাও ক্লিপ দেখুৱাব নাপালোঁ একো নাই ৰাতিকৈ দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া ধুনীয়াকৈ দাড়িখিনি কাটোঁগৈ এতিয়া ধুনীয়াকৈ মেচিনটো চাৰ্জত দি থৈ গ'লোঁ মানে অথনি গা ধুলোঁ কিন্তু উৎপাতত দাড়িখিনি কাটিব থাকি গ'ল বলক এতিয়া ধুনীয়াকৈ দাড়ি কাটোঁগৈ লেটছ গ তাৰ মম্ভ খাই গ'লোঁ গম বে ভূমিকম্প অকমান দিছিল বেয়া আহি দিছিল থেংক গড যেন তেন যে মৰাবা বাচিলোঁ আৰু মানে বহুত বেছি ভয় খালোঁ মানে দাড়ি কাটি আছিলোঁ ছাইডটো কাটিছিলোঁ অলপ তেনেকুৱাতে আহি গ'ল ভূমিকম্প মানে প্ৰথম ভাবিছিলোঁ যে গুচি যাবগৈ কিন্তু অকণ বেছিকৈ জোকাওঁতে মানে ডাইৰেক্ট পলাওঁতে মানে ভৰিত অকণ কষ্ট পালোঁ একো নাই এতিয়া ধুনীয়াকৈ আকৌ যিখিনি কাটিব লাগিছে ধুনীয়াকৈ কাটোঁগৈ কাটি মেলি ধুনীয়াকৈ ধুতি চুতি পিন্ধি ধুনীয়াকৈ ওলাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ বলক পুৰা ধুতি চুতি লগাই হৈ গ'ল এতিয়া ধুনীয়াকৈ যাওঁ নামঘৰলৈ আৰু কেনেকুৱা লাগিছে এটা কমেণ্ট এটা কৰি দিব বলক ফাইনেলি নামঘৰ পাই গ'লোঁ পুৰা নামঘৰত পুৰা একদম ধুমধামে একদম পুৰা নাম চলি আছে বলক আপোনালোকে এনজয় কৰক নামৰ মাজতে অলপ বিৰতি ধুনীয়াকৈ চাহ কাটা বিস্কুট খাই লওঁ আকৌ ধুনীয়াকৈ নামত ধৰোঁ বলক ধুনীয়াকৈ নাম চাম গাই হৈ গ'ল ধুনীয়াকৈ প্ৰসাদ চসাদো খালোঁ এতিয়া হৈ গ'ল মেইন খানাটো মানে ভাতটো ধুনীয়াকৈ এতিয়া বহিছোঁ ধুনীয়াকৈ এতিয়া ভাত খাওঁ বলক ভাতটো খাই দিয়াৰ পিছত মানে অকণ তাত বহি থাকিব নোৱাৰোঁ ডাইৰেক্ট আহি গ'লোঁ ঘৰত আৰু ধুনীয়াকৈ কাপোৰটো চেঞ্জ কৰোঁ ধুনীয়াকৈ হাত মুখ হাতটো ধুওঁগৈ এতিয়া টাইম হৈ গ'ল 11টা এতিয়া ধুনীয়াকৈ বলক ধুনীয়াকৈ কাপোৰ চাপোৰ ধুনীয়াকৈ চেঞ্জ কৰি লগ পাই আছোঁ ফাইনেলি মুখ ধোৱা হৈ গ'ল ধুনীয়াকৈ এতিয়া শুওঁ এতিয়া টাইম হৈ গ'ল 11:30 আজি আপোনালোকে ভিডিঅ'টো দেখিলে যে আজি মোৰ বহুত ভয়ো খালোঁ আজি দিনটো বহুত ভালো লাগিলে একো নাই এতিয়া ব্লগটো এইখিনিতে সামৰণি কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম থেংক ইউ